নমস্কাৰ, এটি নতুন মিনি ব্লগত আপোনালোকক সকলোকে স্বাগতম। বিয়াৰ পাছত এয়া মোৰ মানুহজনৰ সৈতে প্ৰথম টি আউটিং আৰু আমি আহিছিলোঁ উজান বজাৰত নতুনকৈ হোৱা পাৰ্কখনিলৈ। এনেই ইভিনিং ওলাই আহিলোঁ, প্ৰথম আউটিং হিচাপে ওচৰতে আহিলোঁ। বোলো ব'লা থকাতকৈ অকণমান নতুন পাৰ্কখন চাই আহোঁ। আৰু মোৰ ব্লগত তাইৰ ফেচটো আজি ফাৰ্ষ্ট টাইমৰ বাবে ৰিভিল কৰিছোঁ। আগতে তাইক মই ব্লগত আনিছিলোঁ, কিন্তু তাইৰ ফেচটো অনা নাছিলোঁ। এয়া চাই লওক, এয়া মোৰ মানুহজনী। অলৰেডি মোৰ ৰিলছত বা ফটোজত বহুতে পাইছে। এয়া তেখেতে ফটোৰ পৰা প'ষ্ট দি আছিলে। আমি আৰু ফটো চটো উঠি মাজে মাজে ফটো উঠোঁ, মাজে মাজে আগুৱাই যাওঁ। আমি যাওঁতে অকণমান গৈ পাওঁতে অকণমান পলম হৈছিলে দেই। ইয়াতে বিভিন্ন ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছিলে, তাতে অকণমান মাজে মাজে হাত বোলালোঁ আৰু যিহেতু মিউজিকৰ মানুহ, ইনষ্ট্ৰুমেণ্ট বজাই ভাল পাওঁ। এটা এটাকৈ টেষ্ট কৰি চালোঁ, যিখিনি পাৰোঁ বজালোঁ। বজাৰ পিছত ভাল লাগিল দেই। চাৰিওফালে ইমান ধুনীয়া ধুনীয়া চাউণ্ড, বেকগ্ৰাউণ্ডৰ চাউণ্ড আহি আছে ইনষ্ট্ৰুমেণ্টবিলাকৰ। ফাইনেলি এইটোও ট্ৰাই কৰিলোঁ। অৱশ্যে এইটো বজাৰ কিবা এটা বেছি ভাল লাগিল, কিয় নাজানো দেই। পিছে তাই ক'লে হ'ব দিয়া, কিমান বজোৱা, ব'লা আগলৈ যাওঁ এবাৰ। চ' আকৌ অকণমান আগলৈ সোমাই গ'লোঁ। আচলতে ইমান ডাঙৰ এৰিয়া, মানে দীঘলটো ইমান দীঘল, গৈয়ে থাকোঁ বহলটো কম, কিন্তু লেন্থটো বহুত বেছি। তাৰমানে ব্ৰেডটো কম, লেন্থটো বহুত বেছি এৰিয়াটোৰ। কিমান দূৰলৈ যাব পাৰিবা, বহুত ডাঙৰ দীঘল এৰিয়া তাৰমানে দেই। চ' এতিয়া বৰ্তমান উইণ্টাৰ ছিজন চলি আছে। ইভিনিং এপাক আহক, ফেষ্টিভ ছিজন, মাঘ বিহু হৈ আছে, নিউ ইয়েৰ